এনেকুৱা কিবা ইনচিডেণ্ট হৈছে নেকি যিটো আপুনি ভাবে যে লাইফত কেতিয়া আপুনি সেই ভুল কৰিছে বাট আপুনি ভাবে যে শুধৰালে? ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ দুখটো হৈছে এনেকুৱা, মই বহুতো সোধোঁ এই প্ৰশ্নটো ওলটাই, যে আটাইতকৈ ডাঙৰ দুখ কি মানুহৰ জীৱনত? কোনোবাই কয় যে মাক দেউতাক জীয়াই থাকোঁতে যদি সন্তানটো নাইকিয়া হৈ যায় পৃথিৱীৰ পৰা, সেইটো সমান দুখ নাই। কোনোবাই কয় যে নিজৰ মাকক খুব ভাল পায়, কয় যে মা যদি ঢুকাই যায় চাগে আটাইতকৈ দুখ লাগিব পৃথিৱীত, নাই কয়। বাট দ'জ আৰ আমি জন্ম হোৱাৰ অলপ বুজি পোৱা হোৱাৰ বয়সৰ পৰা এটা কথা বুজি পাওঁ যে যদি কোনোবা মানুহ জন্ম হৈছে সি মৰিব এদিন নহয় এদিন, হয় তুমি আগে যাবা নহয় মই আগে যাম, নহয় কোনোবা আগে যাব। তো সেইটো আমি অলৰেডি এই সত্যটো লৈয়ে আমি ডেইলি চলি থাকোঁ। এণ্ড দেট ইজ হোৱাট ডেথ মেক্স লাইফ লুক বিউটিফুল, ডেথ মেক্স লাইফ পিয়'ৰ, ডেথ মেক্স লাইফ প্ৰেচিয়াছ। গতিকে আমি এইটো কথা অলৰেডি জানো, সেইটো দুখ নহয়। দুখ হৈছে এটা ডাঙৰ সেইটো যে যদি তুমি এটা ভুল কৰা আৰু যদি সেই ভুলটো শুধৰোৱাৰ যদি উপায় নাথাকে, চে ফৰ এক্সাম্পল ইউ মেড এ মিষ্টেক এণ্ড চামবডি ডাইজ তোমাৰ ভুলত, সেইটো আটাইতকৈ ডাঙৰ দুখ। কাৰণ এইটো তুমি আজি অনুতপ্ত হৈ তুমি ৰেক্টিফাই কৰোঁ বুলিও নোৱাৰা, তাৰমানে বুজিলানে? এইটোতকৈ হায়েষ্ট দুখ। গতিকে নেক্সট কামটো হৈছে যদি দুখটো ক্ষমা কৰিব পাৰি সদায় ক্ষমা কৰি দিব লাগে, সদায় তাৰ ক্ষমা থাকিব লাগে। আৰু যিয়ে দুখ কৰে সি যদি একচেপ্ট কৰিছে যে য়েছ এইটো মোৰ ভুল হৈছিলে, আই শুড নট হেভ ডান ইট, বা এইটো নকৰাকৈও মই কৰিব পাৰিলোঁ হয়। গতিকে ইফ ইউ থিংক দ্যাট ইট ৱাজ ৰং এণ্ড আই হেভ হাৰ্ড সামবডিজ সেণ্টিমেণ্ট এণ্ড আই এম ট্ৰুলি চৰি এবাউট ইট, কিন্তু তাৰ সেইটো স্ক'প পূৰা ৰাখিব লাগে। বিকজ উই আৰ হিউমেন বিং, উই আৰ ছাপ'জ টু মেক এৰাৰ্ছ, উই আৰ নট গডছ। আমি ভুল কৰিব লাগে, তেতিয়াহে হিউমেন লাগিব আমাক, নহ'লে উই লুক লাইক গডছ। গতিকে দেৰ উইল বি এৰাৰ্ছ। সেইকাৰণে ইংৰাজীত এষাৰ কথা আছে, টু এৰ ইজ হিউমেন, টু ফৰগিভ ডিভাইন। ভিডিঅ'টো যদি সকলোৱে চাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।